নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোত অসম পুলিচৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বৰ্তমানলৈকে কিমান কেণ্ডিডেট পাছ কৰিছে OBC MOBC ST আৰু SC আৰু ছোৱালী কিমান কেণ্ডিডেট পাছ কৰিলে অলৰেডি মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আপডেট দিছোঁ। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ কিনে আপোনালোকে ভিডিঅ'টো চেক কৰি চাই ল'ব। আৰু এই ভিডিঅ'টোত বৰ্তমান কিমান কেণ্ডিডেট পাছ কৰিছে OBC MOBC আৰু 13 তাৰিখে মোৰো ইণ্টাৰভিউ আছিল। কেনেকুৱা হ'ল সেই বিষয়ে আপোনালোকক জনাম। এটা ভাল অভিজ্ঞতা হৈছে, যিহেতু অসম পুলিচৰ প্ৰথম ইণ্টাৰভিউ দিছোঁ, ফিজিকেল টেষ্ট। তো সেই বিষয়ে আপোনালোকক কিমান মাৰ্কছ পালোঁ সকলোবোৰ কথা আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহক দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। বৰ্তমানলৈকে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ OBC MOBC 1390 জনমান কেণ্ডিডেটে পাছ কৰিছে। তো প্ৰতিদিনে কিমান কেণ্ডিডেট পাছ কৰিছে মই আপোনালোকক 11 তাৰিখলৈকে কৈছিলোঁ, তথাপি এবাৰ প্ৰথমৰ পৰা কৈ দিছোঁ। 1 তাৰিখে 102জন আছিলে। 1 তাৰিখে 102জনৰ ভিতৰত কিন্তু তাত SC সোমাই আছিলে। তাত 50টা মানুহে আমাৰ OBC MOBC পাছ কৰিছে। তাৰপিছতে 2 তাৰিখে পাছ কৰিছিলে 106জন, 3 তাৰিখে পাছ কৰিছিলে 116জন, 5 তাৰিখে পাছ কৰিছিলে 112জন আৰু 8 তাৰিখে পাছ কৰিছিলে 109জন, 9 তাৰিখে 110, 11 তাৰিখে 112 আৰু 12 তাৰিখে 113জন, 13 তাৰিখে 110জন, 15 তাৰিখে 112জন, 16 তাৰিখে 109জন পাছ কৰিছে আৰু 17 তাৰিখে 111জন আৰু 18 তাৰিখে 116জন। এতিয়ালৈকে 18 তাৰিখলৈকে ইণ্টাৰভিউ হৈছে 13 দিন আৰু 3 দিন বাকী আছে, 20 তাৰিখ, 22 তাৰিখ, 23 তাৰিখ। এই 3 দিনত 765জন কেণ্ডিডেট আছে বৰ্তমানলৈকে আৰু ইণ্টাৰভিউ দিবৰ কাৰণে। আৰু বাফাৰ ডে 3 দিন আছিলে, 24, 25, 26। এই 3 দিনত আগৰ যিখিনি কিছুমান ডকুমেণ্টছৰ কাৰণে, কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে যেতিয়া ইণ্টাৰভিউ পিছুৱাইছিলে, তেতিয়া এই 3 দিনত এতিয়া ইণ্টাৰভিউ দিবলৈ সিহঁতক মাতিছে। আৰু বৰ্তমানলৈকে 1390জনমান কেণ্ডিডেট পাছ কৰিছে এতিয়ালৈকে। আৰু আমি যদি চাওঁ তেতিয়াহ'লে আৰু 3 দিনত 300 কেণ্ডিডেট পাছ কৰিব ধৰক, তেতিয়াহ'লে 3, 13, 1600, 1700মান কেণ্ডিডেট পাছ কৰাৰ সম্ভাৱনা আছে। তো এইটো হিচাপত চালে যিমান কেণ্ডিডেট আছিলে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ OBC MOBC, তাতকৈ যিমান পাছ কৰিছে তাতকৈ বেছি ফেইলো কৰিছে। যিমানটো পাছ কৰিবলগীয়া হৈছিলে ইমান টাইম পায়ো ফিজিকেলত। গতিকে বহুতৰে হাইটত, বহুতে ৰানিঙত ফেইল কৰিছে। তো মেক্সিমাম ফেইল কৰিছে, কিন্তু পাছ তাৰে 40% ল'ৰাইহে পাছ কৰিছে। তথাপিও 1300 এতিয়ালৈকে পালেগৈ আৰু 300 ধৰক 3 দিনত 300 ওলাব। গতিকে 1600, 1700 এনেকুৱা ভিতৰতে OBC MOBC থাকিবগৈ। আৰু 6 দিন বাকী আছে। যিমানটো সম্ভৱ এই 6 দিন শেষ হোৱাৰ পিছত ডিচেম্বৰ ফাৰ্ষ্ট উইকতে ৰিটেনৰ বাবে কাট অফ মাৰিব। যিহেতু ৰিটেনটো সোনকালে হোৱাৰ সম্ভাৱনা আছে, জানুৱাৰী প্ৰথম ভাগত নহ'লে ডিচেম্বৰ লাষ্টত তেনেকুৱাতে ৰিটেন এক্সাম হোৱাৰ সম্ভাৱনা আছে। যিহেতু তেওঁলোকে নটিছ জৰিয়তে ৰিটেন কোনটো লেংগুৱেজত দিব পাৰিব আপোনালোকে সেই বিষয়েও প্ৰকাশ কৰিছে। যদিহে ইণ্টাৰভিউ বা ৰিটেন এক্সাম নহ'লেহেঁতেন সোনকালে, তেতিয়াহ'লে সেইটো প্ৰকাশ নকৰিলেহেঁতেন। যিহেতু এটা আগজননী দিছে যে ৰিটেনৰ কোনটো লেংগুৱেজত হ'ব, ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব যে ৰিটেন এক্সামো সোনকালে হ'ব। গতিকে আপোনালোকে যিমানখিনি পাছ কৰিছে সকলোৱে নিজৰ প্ৰিপেৰেশ্যন চলাই থাকক ৰিটেনৰ বাবে। মোৰ ইণ্টাৰভিউ আছিল 13 তাৰিখে। তো আপোনালোকে গম পাইছে ৰিপৰ্টিং টাইমৰ ভেলু নাই, যিহেতু সেইকাৰণে মই 6টা বজাত গৈছিলোঁ। আৰু মোৰ লগৰ বন্ধু কেইজনমান আছিল, 5জনমান প্ৰায়। আমি ইয়াৰ পৰা 5জন গৈছিলোঁ ইণ্টাৰভিউ দিবৰ কাৰণে সেইদিনা 13 তাৰিখে। আৰু সেই বন্ধুকেইজনে আমাক আগতীয়াকৈ গৈ ৰখি দিছিলে লাইনত। তো এই চেগতে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। তো তেওঁলোকৰ কাৰণে আমি বিন্দাছ 6টা বজাত ইয়াৰ পৰা তিনিচুকীয়াৰ পৰা গৈছিলোঁ। তিনিচুকীয়াৰ পৰা গৈ তেওঁলোকে যিহেতু লাইন বান্ধি আছিলে, সেইকাৰণে আমাৰ একো প্ৰব্লেম নাছিলে। আমি সেইকাৰণে ফাৰ্ষ্ট গ্ৰুপতে মাৰিব পাইছিলোঁ সোমাই গৈ। ডকুমেণ্টেশ্যনৰ প্ৰচেছটো অলৰেডি আপোনালোকে গম পাইছেই। বৰ্তমানো যিসকল কেণ্ডিডেটে এতিয়ালৈকে দিয়া নাই, যিহেতু 6 দিন বাকী আছে, তো সেইসকল কেণ্ডিডেটক মই জনাব বিচাৰিছোঁ। প্ৰথম গেটৰ পৰা সোমোৱাৰ পিছত পুনৰ ভিতৰত লাইন পতোৱা হয়। তাত আপোনালোকে যিমান পাৰে যদি প্ৰথম গ্ৰুপত মাৰিব বিচাৰে তেতিয়াহ'লে ফাৰ্ষ্ট লাইনত হ'ব বিচাৰিব। তো তাৰপিছতে প্ৰথম লাইনৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে লৈ অনা হয়। প্ৰথম তাত আপোনালোকৰ অৰিজিনেল চেক কৰা হয়, এডমিট কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, মেট্ৰিক এডমিট, এইকেইখন চেক কৰাৰ পিছত আপোনালোকক 2 নম্বৰ কাউণ্টাৰত বাকী ডকুমেণ্টছবিলাক চেক কৰা হয়। আৰু ডকুমেণ্টছ আপোনালোকে এডমিট কাৰ্ড, মেট্ৰিকৰ এডমিট কাৰ্ড, মেট্ৰিকৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট
হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছে আপোনালোকে মাৰ্কশ্বিটখন ল'ব, চাৰ্টিফিকেটখন ল'ব আৰু এড্ৰেছ প্ৰুফ এটা ল'ব আপোনালোকে। এক্সট্ৰা ডকুমেণ্টছখিনি আপোনালোকক কম্পিউটাৰ ডিপ্ল'মা, বাকী স্পৰ্টছৰ VDB, হোমগাৰ্ড এইবিলাক চাৰ্টিফিকেট আপোনালোকক এইটো ফিজিকেলটো পাছ কৰাৰ পিছত আপোনালোকক চেক কৰা হয়, এইটো লাষ্ট ভেৰিফিকেশ্যন হয়। তাৰপিছতে আপোনালোকক 3 নম্বৰ কাউণ্টাৰত হাইট জোখা হয় আৰু 3 নম্বৰ কাউণ্টাৰত হাইটটো হোৱাৰ পিছত আপোনালোকক তাতে চেষ্টটো জোখা হয়। চেষ্টটো জোখাৰ পিছত আপোনালোকক মেডিকেলৰ কাৰণে পঠোৱা হয়। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মেডিকেলটো ইমান এটা হাৰ্ডো নহয় আৰু ইমান এটা ইজিও নহয়। তো মেডিকেল প্ৰথম সোমোৱাৰ পিছত নকনিটো চোৱা নাই, নকনিত তেনেকৈ চোৱা নাই। তেওঁলোকে এইটো খোজকাঢ়ি আহোঁতে লক্ষ্য কৰিছে যে এজন সাধাৰণ মানুহক খোজকাঢ়োতে গম পায় তেওঁৰ নকনি আছে নাই। তো প্ৰথম গৈ আমাক চকুটো চালে, চকুটো এটা কলম লৈ কেনে এইটো এনেকৈ ঘূৰাব কৈছিলে। তাৰপিছতে আপোনাৰ ডিষ্টেঞ্চ ভিজনটো এটা চকু মুদুৱাই কেনে প্ৰায় 12 ফুটমান আঁতৰত ABCD তেনেকৈ আৰু সংখ্যা লিখা আছিলে, যথেষ্ট ডাঙৰ। সেইখিনি চোৱাত বিশেষ অসুবিধা হ'ব বুলি মই নাভাবোঁ, সকলোৱে সেইখিনি পাছ কৰিছে। কিন্তু কালাৰ ভিজনটোত বহুতে ফেইল কৰে। তো সেইটো কালাৰ ভিজনটোত প্ৰায় 7-8টামান সুধিছে, তো মোবাইলতে সুধিছে এইটো। তাৰপিছত যদিহে কালাৰ ভিজন আছে তেতিয়াহ'লে তাত ডক্টৰে য়েছ বুলি দিয়ে আৰু যদিহে নাথাকে ন' বুলি দি শ্লিপখন দি কিনে পঠাই দিয়ে। তাৰপিছতে মেডিকেল হোৱাৰ পিছত 5 নম্বৰ কাউণ্টাৰত আপোনালোকক চেষ্ট নাম্বাৰ লগায় আৰু তাতে চেষ্ট নাম্বাৰটো স্কেনিং কৰাৰ পিছত আপোনালোকক ৰানিঙৰ কাৰণে ভিতৰলৈ লৈ যোৱা হয়। আৰু আমাৰ গ্ৰুপটোত প্ৰায় 30টামান কেণ্ডিডেটক দিছিলে। প্ৰথম গ্ৰুপত আমাৰ প্ৰায় 9টামান বাজিছিলেগৈ প্ৰথম গ্ৰুপটো মাৰোঁতে। আৰু তাৰপিছতে ভিতৰলৈ নিয়াৰ পিছত আমাক 3জনকৈ লাইন পাতিব দিছিলে ট্ৰেকত। যিহেতু 3জনতকৈ বেছি হ'লে চেঞ্চৰটোৱে ট্ৰেক কৰিব নোৱাৰে নাম্বাৰটো, সেইকাৰণে আমাক বুজাই দিছিলে তাত 3জনকৈ পাৰ হৈ যাবৰ কাৰণে। তো তাৰপিছতে ৰানিং শেষ হোৱাৰ পিছত লং জাম্পৰ কাৰণে যিখিনি কেণ্ডিডেট পাছ কৰিলে প্ৰায় 10 মিনিটমান সময়ৰ ভিতৰতে তেওঁলোকে এখন শ্লিপ লৈ আহে, কোন পাছ কৰিছে, কোন ফেইল কৰিছে। আৰু ফেইল কৰাখিনিক বাহিৰলৈ লৈ যোৱা হয় আৰু পাছ কৰাখিনিক লং জাম্পৰ কাৰণে লৈ যোৱা হয়। আৰু লং জাম্পৰ কাৰণে নিয়াৰ পিছত তাত তেওঁলোকে বুজাই দিয়ে যে যদি কোনোবাই ৰানিং কৰাৰ পিছত কিবা অসুবিধা প্ৰব্লেম হৈছে যে লং জাম্প মাৰিবৰ কাৰণে, তেতিয়াহ'লে তেওঁলোকে বেকডেটো ল'ব পাৰে, এইটো সুবিধা দিছে। এইটো এটা ভাল এডভান্টেজ দিছে ল'ৰাখিনিৰ কাৰণে, যিহেতু বহুতে ইঞ্জুৰি হৈ যায় ৰানিং কৰাৰ পিছত লং জাম্প মাৰিবলৈ ভৰিত দুখ পোৱাৰ কাৰণে তেওঁলোকে নোৱাৰে, গতিকে সেইটো এটা ভাল সুবিধা দিছে। তো বহুতে বেকডেটো লৈছে, বহুতে দুখ পাইছে। আমাৰ লগৰ এজনে সেইদিনা দুখ পাইছিলে, তেওঁ বেকডেট লৈ আহিলে, 20 তাৰিখে আছে। তো গতিকে আপোনালোকে যদি কিবা প্ৰব্লেম পায় তেতিয়াহ'লে বেকডেট লৈ ল'ব, একো প্ৰব্লেম নাই তাত। লং জাম্পত ৰানিঙত প্ৰথম যিয়ে সোমায় তেওঁকে 3বাৰ প্ৰথম মাৰিবলৈ দিয়া হয়। তো মই 4 নম্বৰত সোমাইছিলোঁ, মই 4 নম্বৰত পাইছিলোঁ। আৰু লং জাম্প মই এবাৰে মাৰিলোঁ, প্ৰথমতে এক্সিলেণ্ট হ'ল, সেইকাৰণে এক্সিলেণ্ট মৰাৰ পিছত 2বাৰ মাৰিবলৈ দিয়া নহয়। যদি আপোনালোকে ইচ্ছা কৰে মাৰিব পাৰে। তো তাত কৈ দিয়া হয় তুমি এক্সিলেণ্ট হৈছে আৰু নেমাৰিলেও হ'ব। তো মই সেইকাৰণে আৰু এক্সিলেণ্ট হোৱাৰ পিছত নামাৰিলোঁ, যিহেতু যিমান মাৰিলেও 20 নম্বৰে দিব। গতিকে তাৰপিছতে লং জাম্প হৈ যোৱাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে বাহিৰলৈ পঠোৱা হয়। তাৰপিছতে ডকুমেণ্ট ভেৰিফিকেশ্যন ফাইনেল ষ্টেজত আপোনাৰ গোটেই অৰিজিনেল ডকুমেণ্টছখিনি চেক কৰা হয়। আপোনালোকৰ এডমিট কাৰ্ড, তাৰপিছতে মেট্ৰিকৰ এডমিট, তাৰপিছতে মেট্ৰিকৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট, চাৰ্টিফিকেট আৰু এড্ৰেছ প্ৰুফ এটা। আপোনালোকৰ এক্সট্ৰা যদি কম্পিউটাৰ ডিপ্ল'মা আছে বা ITI আছে, আদাৰ যি কোৱালিফিকেশ্যন আছে আপোনালোকৰ NCC, সেই সকলো ডকুমেণ্টছখিনি তাত চেক কৰা হয়। তাত চেক কৰাৰ পিছত আপোনালোকৰ তাত যিখিনি চেক কৰিব সেই ডকুমেণ্টছখিনিৰ এটা ফটোকপি ফাইনেল আপোনালোকৰ তাত জমা দিব লাগে। সেইটো ফাইনেল ষ্টেজত তাতে আপোনালোকক লিখি দিয়া হয়, তাৰ পৰা আপোনালোকক ফাইনেল শ্লিপখনো তাৰ পৰা দিয়া হয়। তো আমাক সেইখিনি জমা দিয়াৰ পিছত আমি প্ৰায় 10-15 মিনিটমানৰ পিছত ফাইনেল এখন শ্লিপ আহিলে। সেই শ্লিপখনতে কোনে কিমান নম্বৰ পাইছে সেই শ্লিপখনত লিখা থাকে। মই ৰানিঙত পাইছিলোঁ 13.24, ৰানিং টাইম আছিলে মোৰ 11 মিনিট 59 ছেকেণ্ড। আৰু লং জাম্প এক্সিলেণ্ট হোৱাৰ কাৰণে 20 নম্বৰ পালোঁ তাত, আৰু এক্সট্ৰা আছিলে 5। টোটেল মিলাই কিনে মোৰ AB UB দুইটাৰ কাৰণে 38.24। তো এইটোৱে আছিল মোৰ অভিজ্ঞতা জীৱনৰ প্ৰথম ইণ্টাৰভিউ, ফিজিকেল টেষ্ট অসম পুলিচৰ।
মই প্ৰথম ইণ্টাৰভিউ দিছোঁ যদিও ক'তো এটা নাৰ্ভাছ ফিল হোৱা নাছিলে, গতিকে আপোনালোকে বিন্দাছ যাব, তেতিয়াহে আপোনালোকে এটা ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। তো সকলোৱে ভয় খাব নালাগে, একদম বিন্দাছ আপোনালোকে গৈ আৰু ইণ্টাৰভিউ মাৰিব, তো সকলোৱে ভাল হ'ব, চিন্তা কৰাৰ কাৰণ নাই। তো মই আৰু লাষ্ট 6 দিন বাকী আছে, এই লাষ্ট 6 দিনত কিমান কেণ্ডিডেট পাছ কৰে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই আপডেট দি থাকিম। তো চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আপোনালোকে যাতে ন'টিফিকেশ্যনবোৰ পাই থাকে। ধন্যবাদ।